প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ ধাৰাবাহিক উপন্যাস পাঠৰ তৃতীয়টি খণ্ড বকুল ফুলৰ দৰে। সোমবাৰৰ পৰা শনিবাৰ, আজি 6 দিন পাৰ হৈ গ'ল। অসীম স্কুললৈ যোৱা নাই। মাকক যেতিয়া অসীমে স্কুল বাদ দিয়াৰ কথাটো কৈছিল, মাক হতভম্ব হৈ গৈছিল, কান্দিছিল, তাক বুজাইছিল, কৈছিল সি যদি যোৱাটো বছৰত কিতাপ কাগজ কিনাত অসুবিধা পাইছিল, তেনেহ'লে এই বছৰটোত মাকে নতুনকৈ 2খনমান ঘৰত কাম কৰি অলপ বেছিকৈ উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব। কিন্তু নাই, অসীমৰ সংক্ষিপ্ত অথচ স্পষ্ট উত্তৰ, সি আৰু নপঢ়ে। তাৰ এই অভাৱনীয় সিদ্ধান্তৰ বাবে মাকে অসীমৰ দেউতাককে দুখী বুলি ধৰি লৈছিল। বাপেকক খুব গালি পাৰিছিল মাকে। অসীমে কোনো মন্তব্য দিয়া নাছিল। তাৰ বাপেকে মাত্ৰ কৈছিল, নপঢ়ে যদি নালাগে পঢ়িব, পঢ়া শুনা কৰি সিনো কি লাট চাহেবটো হ'ব। প্ৰায় স্বাভাৱিকভাৱেই কোনো বিশেষ আলোড়ন নোহোৱাকৈ অসীমৰ ছাত্ৰ জীৱনৰ অকাল সমাপ্তি ঘটিল। অসীমৰ হাতত এতিয়া বহুত সময়। স্কুল বাদ দি কি কৰিব সেয়াও সি ঠিক কৰি থৈছিল। যোৱা 6 দিন ধৰি সিহঁতৰ গাঁৱৰে দিবাকৰ দাদাকৰ শিলৰ কুঁৱেৰীত সি শিল ভাঙিছে। মিঠাতেলৰ টিনেৰে এটিং শিল ভাঙিলে 20 টকা পায়। ৰাতিপুৱা 8 বজাতে সি পাহাৰখনৰ তলিলৈ যায়, লগত অলপ জলপান লৈ যায়। মাজতে সেইখিনি খাই গছৰ তলতে গামোচা এখন পাৰি লৈ দীঘল দি অলপ জিৰণি লয়। তাৰ পিছত সি আকৌ শিল ভঙা কামত লাগি যায়। গধূলি 5মান বজাত সি ঘৰলৈ উভতে। দিনটোত সি মাত্ৰ 3 দিনহে শিল ভাঙিব পাৰে। দিনে প্ৰতি 20 টকাকৈ 60 টকা তাৰ উপাৰ্জন হয়। ঘৰলৈ আহি টকাখিনি সি মাকৰ হাতত জমা দিয়ে। প্ৰতিদিনে মাকে দুখ কৰি কিবা এষাৰ কয়। পুতেকৰ কষ্ট দেখি মাকৰ বুকুখন ভাগি যাব খোজে। অসীমৰ মন কিন্তু এক ধৰণৰ সন্তুষ্টিৰ ভাৱেৰে উপচি থাকে। কষ্ট হয়। হাতুৰি দাঙি একেৰাহে কেইবা ঘণ্টা জুৰি শিল ভঙা কামটো সুখৰ মুঠেই নহয়। গাত বল লাগে, মনত ধৈৰ্য লাগে। কেতিয়াবা ভাগৰত সি ফোঁপাই থাকে। কান্ধ বিষাই যায়, আঙুলিত জ্বলা বান্ধে। গালে মুখে চকুৱে শিলৰ গুৰি জোৰেৰে চিটিকি পৰে। বুকুৰ বিষত ৰাতি টোপনি নাহে ভালকৈ। হাতৰ তলুৱাত কোমল ছালবোৰ ৰঙা পৰি পৰি ডাঠ হৈ গৈছে। পুৰণি ছাল এৰাই গৈছে। হাতখন খহটা হৈ গৈছে। কষ্ট হয়, বৰ কষ্ট হয়। একো নাই, অভ্যাস হ'লে এসময়ত সহজ হৈ যাব, অসীমে ভাবে। আজি অসীমৰ ভাগৰটো অলপ বেছিকৈ লাগিছে। গাটো বেয়া লাগিছে, মূৰটো ঘূৰাইছে। হয়তো সেইবাবেই দুবাৰমান আঙুলিটো হাতুৰিৰ কোব পৰিছে। এটা আঙুলি ফাটি তেজ ওলাই গৈছে। হয়তো আজি অলপ খৰকৈ শিল ভাঙিব খুজিছিল। 2 হাতৰ তাল নিমিলাত কোব পৰিলগৈ বাওঁ হাতৰ আঙুলিত। আগতে হাতত অলপ কটা চিঙা হৈ তেজ ওলালে সি বৰ ভয় খাইছিল। আজি সি সিমান ভয় খোৱা নাই। টান টান শিলবোৰ ভাঙি তাৰ মনটো তেনেহ'লে অলপ টান হৈছে, অসীমে ভাবে। কিন্তু থেতেলা খোৱা আঙুলিটো বৰকৈ বিষাইছিল। গতিকে হাতে সুতৰাই মিলি সি সোনকালে ঘৰলৈ উভতিল। সোনকালে মানে 5 বজাৰ ঠাইত 4 বজাত। ঘৰত সোমায়েই সি টকা 60টা মাকৰ হাতত দিলে। লগে লগে মাকৰ চকু তাৰ বাওঁ হাতৰ আঙুলিটোত পৰিল। মাকে হুলস্থুল লগাই দিলে, কি হ'ল তোৰ আঙুলিত? একো হোৱা নাই, অসীমে লুকুৱাব খুজিলে। কিন্তু মাকক ফাঁকি দিয়া ইমান সহজ নাছিল। আঙুলিত বন্ধা ফটা কাপোৰখন তেজত তিতি আছিল। মাক ভেকুৰি উঠিল।
ঠিক হৈ যাব, বন হেউলিৰ পাতৰ ৰস দিছোঁ। অসীমে মাকক সান্তনা দিবলৈ চেষ্টা কৰিলে। একো নহয় দে, কাইলৈকে শুকাই যাব। কৰ্কশ মাতেৰে নিৰ্দয়ভাৱে বাপেকে কৈ উঠে। অসীমৰ বুকুখন বিষাই উঠিব খোজে। তীব্ৰ দৃষ্টিৰে মাকে বাপেকৰ চকুলৈ চাই থাকিল। এইবাৰ বাপেকে মাকলৈ চাই ক'লে, দে টকাকেইটা মোক দে। প্ৰচণ্ড ক্ৰোধৰ দৃষ্টিৰে মাকে বাপেকৰ ফালে একেধৰে চায়েই থাকিল। তালৈ ভূক্ষেপকে নকৰি বাপেকে পুনৰ ক'লে, দে টকাকেইটা মোক দে। এইবাৰ মাকৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। খঙত মাক ঠক ঠককৈ কঁপিছে। এসময়ত মাক গৰ্জি উঠিল, কিয় লাগে টকা আপোনাক? সেই মদ সোপা গেলিবলৈ? মদ খাওঁ কি খাওঁ সেয়া মোৰ কথা, চিঞৰি উঠিল বাপেক। সমানে চিঞৰি উঠিল মাক। সেই ল'ৰাটোৱে গাৰ তেজ ঘাম মাটিত পেলাই অৰ্জা টকাকেইটাও আপোনাক মদ খাবলৈ দিব লাগে? পেটৰ পোৱালীয়ে মাক বাপেকক চায়েই নিৰ্লিপ্ত সুৰত কয় বাপেকে, আপোনাৰ কুচ স্বভাৱৰ বাবে সি পঢ়া এৰিলে, আৰু এতিয়া সি আপোনাক মদ খোৱাৰ টকাও দিব লাগিব? আলবত দিব লাগিব। লাজ নালাগে আপোনাৰ? অসীমক আচৰিত কৰি দি বাপেকে মাকক প্ৰচণ্ড চৰ এটা সোধাই দিলে। তাৰ পিছত এটা বন্য জন্তুৱে কেঁচা মাংস থাপ মাৰি কাঢ়ি লোৱাৰ দৰে বাপেকে মাকৰ হাতৰ পৰা টকাকেইটা চু মাৰি কাঢ়ি লৈ গ'ল। হতবাক হৈ সেই দৃশ্য চাই ৰ'ল অসীম। খং, দুখ, লাজ আৰু অপমানত অস্থিৰ হৈ পৰিছিল অসীমৰ মাক। মাটিত বাগৰি বাগৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে মাকে। মাক বাপেকৰ চিঞৰ বাখৰ শুনি ভনীয়েক আজলি ইতিমধ্যে কৰবাৰ পৰা দৌৰি আহিছিল। মাকক সেই ৰূপত দেখি তাইও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ইপিনে বাপেকৰ জিভাই কেতিয়াবাই লেকাম ছিঙিলে। অবাইচ মাতেৰে তেওঁ ঘৈণীয়েক আৰু অসীমকো গালি পাৰি থাকিল। এনেকুৱা ঘটনা আজিয়েই প্ৰথম নহয়। অসীমৰ বাবে এই দৃশ্য তেনেই চিনাকি। প্ৰতিটো গধূলিতেই এই ঘটনা ঘটি আহিছে। মাকক ডকা হকা দি দৰকাৰ হ'লে মাৰপিট কৰি মাকৰ দিনটোৰ কষ্টৰ আৰ্জনখিনি বাপেকে এনেকৈ কাঢ়ি লৈ যায়। সেই পইচাৰে কৰবাত মদ এসোপা গিলি আহি ৰাতিলৈ আৰু এখন কুৰুক্ষেত্ৰ কৰিব। অসীমৰ কিতাপ বহি দলিয়াব, মাকক মাৰিব। তৰ্জন গৰ্জন কৰি এসময়ত ভাগৰত লবেচান হৈ খাটখনত দীঘল দি পৰি যাব। অলপ পিছত টোপনিত লালকাল দি মানুহজন হৰ দৰে লাং খাই পৰি থাকিব।